আলমা 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 বুলি আমি সোশ্যাল মিডিয়াত শুনি আছে, হয় না নহয়? যোৱাকালি আপোনালোকে দেখা পাইছে না, সেইজনী আলমা হয়। এই আলমাজনী কোন হয় আপোনালোকে হয়তো গমেই পাইছে। আমাৰ ইউ পিপল পাৰ্টিৰ গোবিন্দ বসুমতাৰী ইউ পিপল পাৰ্টিৰ প্ৰতিনিধি। যোৱাবাৰো 5 বছৰত তেওঁ MLA MCLA ডিপুটি চিফ তেওঁৱে আছিল। তেওঁৰ কাৰ্যকালৰ সময়ত সেই আলমা বসুমতাৰী বাইদেউক কোটি কোটি টকাৰ মালিক কৰি এতিয়া তেওঁলোকে সেইজন তিৰোতাক ইলেকশ্যন কেম্পেইনৰ কাৰণে ব্যৱহাৰ কৰি আহি আছে। আমি এইটো দেখা পাইছোঁ। दिनै बे जाब्रेतला गामियाव BPF पार्टीनि जों बे सावरायमेलाव जों फैनानै बेखौनो जों सावरायदों। जिहेतु जोंहा जोंनि बे ओनसोला हा हुनि समस्यायाव जोङो भुगिनानै दोङो आरो दिनै जोङो बेखौनो फोरमायदों आरो जों जिखौ नुदों दिनै UPPL आरो BJP सरकारा जोंनि गोदो गोदायनिफ्रायनो बे ओनसोलाव थानाय सुबुं माहारिफोरखौ अत्याचार खालामनो थांनायखौ जों नुनो मोनदों। बिनि जुनै जोङो बे बिसयफोरखौ लानानै सावताल भाइफोरनि गेजेराव गार' नेपालि आदिबासि भाइफोरनि गेजेराव जों बे बाथ्राखौ जों गुवारै सावरायदों। जों बेनिफ्राय मारै मुक्ति मोननो हागोन बे बाथ्राखौ जोङो गुवारै जों सावरायनाय जादों। आरो মই এইটো প্ৰশ্নৰ উত্তৰত মই দিম। এতিয়া ইয়াত বেছিভাগ আদিবাসী সকলেই আছে, সাঁওতাল ভাইবিলাকে আছে, বড়োতো বৰ বেছি আপোনালোকে নুবুজিব পাৰে। গতিকে মই অসমীয়াটো ক'ব বিচাৰিছোঁ। আপোনালোকে চাইছে যোৱাকালি আমাৰ এই জাব্ৰেতলা BCDCৰ অন্তৰ্গত থকা আমাৰ এই কচাতলা যিটো কমিউনিটি হল তেওঁলোকে ইউ পিপল পাৰ্টিৰ আমাৰ চেয়াৰমেন লগত আমাৰ আলমা বাইদেউ তেওঁলোকে ইয়াত ইলেকশ্যনৰ বিষয়ে কথা আমি পাতাটো আমি সোশ্যাল মিডিয়াত দেখা পাইছোঁ। আৰু সঁচাই আপোনালোকে সেই তিৰোতাটো কোন হয় হয়তো আপোনালোকে ভালকৈ স্পষ্টকৈ হয়তো বুজি নাপাব, চিনি পোৱা নাছিল চাগে, কিন্তু আপোনালোকে যোৱাকালি চিনি পাইছে। আলমা 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 বুলি আমি সোশ্যাল মিডিয়াত শুনি আছে, হয় না নহয়? যোৱাকালি আপোনালোকে দেখা পাইছে না, সেইজনী আলমা হয়। এই আলমাজনী কোন হয় আপোনালোকে হয়তো গমেই পাইছে। আমাৰ ইউ পিপল পাৰ্টিৰ গোবিন্দ বসুমতাৰী ইউ পিপল পাৰ্টিৰ প্ৰতিনিধি। যোৱাবাৰো 5 বছৰত তেওঁ MLA MCLA ডিপুটি চিফ তেওঁৱে আছিল। তেওঁৰ কাৰ্যকালৰ সময়ত সেই আলমা বসুমতাৰী বাইদেউক কোটি কোটি টকাৰ মালিক কৰি এতিয়া তেওঁলোকে সেইজন তিৰোতাক ইলেকশ্যন কেম্পেইনৰ কাৰণে ব্যৱহাৰ কৰি আহি আছে। আমি এইটো দেখা পাইছোঁ। এইটোতো সোশ্যাল মিডিয়া আপোনালোকে দেখাই পাইছে আৰু আপোনালোকে খুদ হয়তো মিটিঙত যিবিলাকে গৈছে বুজি পাইছে। ঘৰে ঘৰে চাহ খাবৰ কাৰণে কিবা কৰিবৰ কাৰণে পইচা দিম এই কথাটো বেলেগক নক'ব, কিবা কিবি ময়ো দেখা পাইছোঁ, হয় না নহয়? যদি তেওঁলোকে এই পইচাবিলাক চাহ খাবৰ কিবা কিবিৰ কাৰণে দিম বুলি যদি ইমানেই যদি দিব পৰা কেপাচিটি আছে তেতিয়াহ'লে এইটো অঞ্চলত ভাল উন্নয়নমূলক কাম সমাজত মাঝি ধাৰ এতিয়া আমাৰ ওচৰতে তেওঁলোকে কিবা পাবৰ কাৰণে ঘৰ মাঝি ধাম বনাবৰ কাৰণে আপত্তি কৰিছে। এইবিলাক ঘৰ তেওঁলোকে বনাই দিব পাৰিছিল, কিয় মনে মনে পইচা দিবলৈ কি দৰকাৰ আছিল? সেইটোতো আমি সকলোৱে জানে। পইচা কাক নালাগে, হয় না নহয়? পইচা চবকে লাগে, কিন্তু তেওঁলোকে এই পইচাবিলাক লুণ্ঠন কৰি মানুহক পইচা দি পেলাই প্ৰলোভন দি ভোট কিনিবৰ কাৰণে তেওঁলোকে ওলাই আহিছে পাব্লিকৰ মাজত। উন্নয়নমূলক কাম কৰাৰ পৰিৱৰ্তে মানুহক লোভ দি পেলাই ভোটটো কিনিবৰ কাৰণে তেওঁলোকে
কোনা কোনি সোমাই পেলাই পইচা বিতৰণ কৰি থকাটো আমি দেখা পোৱা গৈছে। পইচাৰ লগত কিনি যিজনে ব্যক্তিয়ে পইচাৰ লগত কিনিব আমাৰ পাব্লিক জনসাধাৰণক অলৰেডি পইচাটো দিছে, তেওঁলোকে কিনিছে আমাক। কিনাৰ পইচা কিনা পিছত আমাক যেনেকৈ তেওঁলোকে ব্যৱহাৰ নিজৰ ইচ্ছামতে তেওঁলোকে কৰিব। আমি যিমানে হাল্লা নকৰক, যিমানে নোখোজক, তেওঁলোকে আমাৰ কাণটো নুশুনিব। সেইটোৰ কাৰণে আমি আজিৰ দিনত আমাৰ জনসাধাৰণ ৰাইজ ইমান বুৰ্বক নহয়। ছ'চিয়েল মিডিয়াৰ যুগ, সকলোৱে জানে। গতিকে তেওঁলোকে যে পইচা ঘৰে ঘৰে দিব আহিছে আৰু সেইটো পইচাৰ লগত যে পঠিয়ান যাব, এইটো নহয়। এইটো নাপাব। গোবিন্দ বসুমতাৰী এবাৰ হাৰি যাব, পইচা দি কিনিলেও তেওঁলোকৰ পইচা খাই দিব, মুঠি নিদিব। আমাৰ ইয়াত এতিয়া আজি আমাৰ জাবৰেতলা গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ পেলাই নাঙলৰ ছবিত ভোট দিম বুলি তেওঁলোকে অংগীকাৰবদ্ধ হৈছে আৰু তেওঁলোকে ৰিহন ডাঙৰীয়া দেৱক জিকাই দিব 100%। এইটোৰ বিষয়তে আমি এইটো কি ক'ম, আমি হ'ল জনসাধাৰণ ৰাইজ। জনসাধাৰণৰ মাজত যিটো কূটনৈতিক আৰু যিটো সমাজৰ মাজত যিটো বেয়া, সেই বেয়াটো আমাৰ সমাজৰ মাজত থাকিব নালাগে। সেইটোৰ কাৰণে যদি সঁচাই হয়, প্ৰমোদে যদি 5 বছৰত কোটি কোটি টকা যদি মাটি বাৰী ঘৰ দুৱাৰ যদি কিনি পেলাই লুকাই থৈ দিছে, এতিয়া সেইটোৰ নামত আমাৰ ছ'চিয়েল মিডিয়াত গোটেই ওলাই ফুৰিছে। যদিও ইটোৱে যদি হয় আৰু সঁচাকৈ আমি গম পাইছোঁ যদি হয়, তেনেহ'লে চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা কৰিব লাগে আৰু তাৰ নমিনেশ্যনৰ অৰ্ডাৰ যিটো কেণ্ডিডেটৰ অৰ্ডাৰ, সেইটো তেওঁক কেঞ্চেল কৰিব লাগে। এইটো আমাৰ আইন বিভাগৰ আইন কিবা আছে, সেই আইন বিভাগে তাক বাতিল কৰি দিব লাগে।